ভাৰতৰ স্বাধীন সংগ্ৰামৰ পৰা লৈ অসমৰ সংস্কৃতি আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কোনোদিনেই পিছ নুহুকা তেওঁ আমাৰ অসমৰ এজন উজ্জ্বল নক্ষত্ৰ। আৰু এই উজ্জ্বল নক্ষত্ৰ সদায় উজ্জ্বলি থকাৰ দৰেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আজিও আমাৰ মাজত উজ্জ্বলি আছে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সংগীত, নৃত্য, চিত্ৰকলা আৰু অভিনয়ৰ উপৰিও কথাছবিৰ পৰিচালক হিচাপে কাম কৰি গৈছে। ৰাভাই বহুতো কালজয়ী গীত যেনে পৰমজনৰ শুভ লগনত, লগন উকলি গ'ল আদি ৰচনা কৰি গৈছে। তেখেতৰ ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতে লিখা গানবোৰক ৰাভা সংগীত বুলি কোৱা হয়। বিষ্ণু ৰাভাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত অসম চৰকাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা স্থাপন কৰে। অসমৰ সংস্কৃতি আৰু কৃষ্টিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিক এই বঁটাৰে সন্মানিত কৰা হয়। 1939 চনত বিষ্ণুপ্ৰসাদ ৰাভাই কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজ নৃত্যত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ মন্ত্ৰমুগ্ধ হৈ পৰে আৰু তেখেতক কলাগুৰু উপাধি প্ৰদান কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰীৰ অবিভক্ত ভাৰতৰ ঢাকা চহৰত। তেওঁৰ দেউতাকৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম গেথীবাই ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক ব্ৰিটিছ সেনাৰ উচ্চপদস্থ বিষয়া আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1926 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। 1928 চনত তেওঁ চেণ্ট পল কলেজৰ পৰা প্ৰথম বিভাগত ISC পাছ কৰে। ইয়াৰ পিছত কলেজীয়া শিক্ষাৰ বাবে কলিকতালৈ যায়। 1929 চনত স্বাধীনতা আন্দোলনৰ বাবে কলেজৰ হোষ্টেলত নিৰ্যাতন আৰম্ভ হোৱাত ৰাভাই কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত নাম লগায়। পঢ়ি থকা কালতেই তেখেতে স্বাধীনতা সংগ্ৰামত নামি পৰে আৰু ভাৰতৰ বিপ্লৱী সাম্যবাদী দলত যোগদান কৰে। 1935 চনত ৰাভাই জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত নৃত্য পৰিচালনাত সহযোগ কৰিছিল। 1945 চনত তেওঁ কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহে আৰু 1946 চনত সেই দলৰ সদস্য হয়। 1948 চনত বিপ্লৱী কমিউনিষ্ট দলক নিষিদ্ধ ঘোষণা কৰা হয় আৰু 1948 চনৰ পৰা 1952 চনলৈ ৰাভাই আত্মগোপন কৰি থাকে। কিন্তু 1952 চনত তেখেতক গ্ৰেপ্তাৰ কৰা হয়। 1955 চনত ৰাভাই পুনৰ কমিউনিষ্ট দলত যোগ দিয়ে আৰু 1957 চনত বৰপেটা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ উঠে আৰু নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰে। ইয়াৰ পিছত 1967 চনত তেজপুৰৰ বিধানসভাৰ নিৰ্বাচনত উঠে আৰু জয়লাভ কৰে। বিষ্ণুপ্ৰসাদ ৰাভাই সংগীত কবিতা ৰচনা কৰাৰ লগতে গল্প, উপন্যাস আৰু অসমীয়া সমাজ সংস্কৃতি বিষয়ক প্ৰবন্ধ পুথিও ৰচনা কৰিছিল। তেওঁ পুথিসমূহৰ নাম যদি মই ক'বলৈ যাওঁ তেন্তে ভিডিঅ'টো বহুত দীঘল হৈ পৰিব। গতিকে মই তলৰ ডেছক্ৰিপশ্যনত এটা PDF দিছোঁ। আপোনালোকে তাৰ পৰা তেওঁৰ বিষয়ে অধিক জনাৰ লগতে পুথিসমূহৰ নামো জানিব পাৰিব। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ 1969 চনৰ 20 জুন তাৰিখে কৰ্কট ৰোগত ভুগি মৃত্যুমুখত পৰে। গতিকে বন্ধুসকল, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল অন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।